প্ৰথমে মই আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই নাৰিকল আৰু গুড় দি বনোৱা জোন পিঠাৰ এটা ৰেচিপি লৈ আহিছোঁ। এই পিঠাবিধ বহুতে টেষ্টি হয় আৰু বনাবলৈও খুব সহজ হয়। জোন পিঠাকেইটা মচমচীয়াকৈ বনাব হ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আপোনালোকে যদি এই পিঠাবিধ বনাই খাই চোৱা নাই তেনেহ'লে বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। আৰু এই পিঠাবিধ সপ্তাহ ধৰি বৈয়ামত ভৰাই খাব পাৰে। তেনেহ'লে আহকচোন দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। জোন পিঠা বনাবলৈ মই চাহ খোৱা কাপেৰে 2 কাপ ময়দা লৈছোঁ। আপোনালোকে যিমান বনাব বিচাৰে সিমান ময়দাৰ পৰিমাণটো বঢ়াই ল'ব। তাৰ পাছত ইয়াতে মই নিমখ আধা চামুচ যোগ কৰিছোঁ। তাৰ পাছত ইয়াতে মই ঘি 2 চামুচ যোগ কৰিছোঁ। ঘি সলনি আপোনালোকে ৰিফাইনো দিব পাৰে। ঘিখিনি ভালদৰে গলাই লৈহে ব্যৱহাৰ কৰিব। ঘি নাইবা ৰিফাইন দিয়াৰ পিছত ভালদৰে মোহাৰি সানি ল'ব। ইয়াতে মই আৰু 2 চামুচ ঘি এড কৰিছোঁ। পিঠাকেইটা মচমচীয়া হ'বলৈ হ'লে এনেদৰে মোহাৰি সানি লোৱাটো খুবেই প্ৰয়োজন। ইয়াত মই 2 চামুচ ঘি দিছিলোঁ, আকৌ প্ৰয়োজন হ'লত আকৌ 2 চামুচ দি দিলোঁ। এতিয়া ভালদৰে মোহাৰি মিক্স কৰা হৈ গৈছে। তাৰ পাছত এনেদৰে মুঠি মাৰি চাব। মুঠিটো যদি এনেকুৱা হয় তেতিয়া বুজিব যে এইখিনি সানি হৈ গৈছে, আৰু তেতিয়া ঘি বা তেল ইয়াত যোগ কৰিব নালাগে। এতিয়া 1 কাপ কুহুমীয়া গৰম পানী লৈ লৈছোঁ আৰু ময়দাখিনিত অলপকৈ দি মঠি ল'ব লাগিব। পানী একেবাৰতে নিদিব। পানী একেবাৰতে দিলে ময়দাখিনি ঢিলা হৈ পৰিব। এতিয়া এইখিনি আমি আটা মঠাৰ দৰে মঠি ল'ম। এইখিনি এতিয়া মঠি হৈ গৈছে। এইখিনি এতিয়া আমি 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ আৰু এইখিনি সময়তে এতিয়া পুৰখিনি ৰেডি কৰি ল'ব লাগিব। ইয়াত মই 1 কাপ নাৰিকল ৰুকি লৈছোঁ। এতিয়া নাৰিকলখিনি ভাজি ল'ব লাগিব। নাৰিকলখিনি 2 মিনিটমান ভজাৰ পিছত ইয়াতে মই মিহিকৈ কাটি লোৱা গুড়খিনি দিছোঁ। গুড় দিছোঁ মই আধা কাপ। গুড়ৰ সলনি চেনিও দিব পাৰে। এতিয়া নাৰিকলখিনি শুকান হৈ যোৱালৈকে ভাজিব লাগিব। পিঠাকেইটা মচমচীয়া হ'বলৈ হ'লে নাৰিকলখিনি শুকানকৈ ভাজিব লাগিব, তেতিয়াহে পিঠাকেইটা মচমচীয়া হ'ব। এতিয়া ইয়াতে মই চফ কেইটামান দিছোঁ গোন্ধটো ধুনীয়া আহিবলৈ। এতিয়া এইখিনি ভজা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। পুৰখিনি এতিয়া কেৰাহীত ৰাখি নথ'ব, লগে প্লেট এখনলৈ নমাই পেলাব। এইখিনি এতিয়া 15 মিনিট হৈ গৈছে। এতিয়া আকৌ এইখিনি মই 1 মিনিটৰ কাৰণে মঠি ল'ম। এইখিনি এতিয়া হৈ গৈছে। এতিয়া মই সৰুকৈ বল বনাই ল'ম। এতিয়া মই গোটেইখিনি গোল কৰি ল'ম। তাৰ পাছত ৰুটি নাইবা পুৰি বেলাৰ দৰে বেলি ল'ব। সৰুকৈ এনেকৈ পুৰি এটা বনাই ল'ব। তাৰ পাছত আমি পুৰখিনি ভৰাই দিব লাগিব। তাৰ পাছত আমি ছাইডটোত এনেদৰে পানী অলপ লগাই দিব লাগিব। তাৰ পাছত এইদৰে দি ছাইডটো টিপি দিব। তাৰ পাছত কাটা চামুচৰ সহায়ত এনেকৈ ফুল কৰি দিব পাৰে, দেখিবলৈ ভাল লগাকৈ। এতিয়া মই দ্বিতীয়খনো বেলি ল'লোঁ আৰু ইয়াত এটা ছাইডত পুৰখিনি দি ল'ব লাগিব।
তাৰ পিছত আমি সাইডটো এনেদৰে পানী লগাই দিব লাগিব তাৰ পাছত এনেদৰে দি সাইডটো অলপ টিপি দিব লাগিব যাতে পুৰখিনি ওলাই নাহে আৰু এতিয়া এটা ষ্টাইল দি দিব পাৰে এনেদৰে পকাই পকাই দিলে হ'ল এইটো দেখিছেনে এতিয়া হৈ গৈছে আৰু এখন মই এতিয়া বেলি ললো আজিকালি বজাৰত এনেকুৱা হজুলি কিনিবলৈ পোৱা যায় এই হজুলিটোৱে মই এতিয়া কেইটামান বনাই দেখাম এই হজুলিবিধ হলে বনাবলৈ একেবাৰে সহজ হয় এনেকৈ এটা সাইডত পুৰখিনি ভৰাই দিব তাৰ পাছত আনটো সাইড এনেদৰে দি জুৰেৰে চেপি দিব আৰু বাহিৰত যিখিনি অংশ ওলাই আছে সেইখিনি ছিঙি দিব আৰু এইখিনিয়ে পাছত আকৌ বনাব পাৰি দেখিছেনে এইটো ৰেডি হৈ গ'ল তাৰ পাছত আকৌ গেছটো জ্বলাই কেৰাহীখন পাতি দিলো কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াতে দিছো ৰিফাইনখিনি গৰম হোৱাৰ পাছতে দিব লাগিব পিঠাকিটা মই এতিয়া এই পিঠাকিটা দিছো পিঠাকেইটা কম জুইতে ভাজিবলৈ অকমান টাইম লাগিব কম জুইত ভাজিলেহে পিঠাকিটা মচমচীয়া হয় গেছটো হাই ফ্লেমত ৰাখি পিঠাকিটা ভাজিলে সোনকালে পিঠাকিটা জ্বলি যাব সেই কাৰণে কম জুইতে ভাজিব পিঠাকিটা এইটো জোখতো ৰাখিব পাৰে মই অলপ বেছিকৈ ভাজি দিছো পিঠাকেইটাৰ পৰা তেলখিনি ভালদৰে যাবলৈ আমি টিস্যু পেপাৰ এখনৰ ওপৰত পিঠাকেইটা নমাই ৰাখি দিছো বাকি থকা পিঠাকেইটাও মই এতিয়া দি দিছো আপোনালোকে যদি এই পিঠাবিধ বনাই খোৱা নাই তেনেহলে এবাৰ বনাই খাই চাবচোন নিশ্চয় ভাল পাব পিঠাখিনি এতিয়া হৈ গৈছে এতিয়া মই তেলখিনি যাবলৈ হেৰেঙা হেতা এখনত নমাই থৈছো তাৰ পাছত এখন টিস্যু পেপাৰৰ ওপৰত ৰাখি থব পিঠাকেইটা তেতিয়া তেলখিনি ধুনীয়াকৈ টিস্যু পেপাৰখনত সোমাই পৰিব দেখিছেনে এটা ভাঙি দেখাইছো কিমান মচমচীয়া হৈছে যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক আৰু শেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিব তেতিয়া আমাৰ ভিডিওবোৰৰ নটিফিকেশ্যন পাই থাকিব ধন্যবাদ